ৰিয়েলি I appreciate মানে খুব ভাল লাগিলে ৰিয়েলি আৰু no words মই এতিয়া একচুৱেলি ক'বলৈ পৰা নাই মই অকণমান দিলেমা হেৰি হৈ আছে মোৰ এই হাতত এটা এইখিনি ৰিষ্টাৰ এটা পেইন এটা হৈ আছে বহুত দিনৰ পৰা এইখিনিতে মানে হ'লে বহুত দুমাহমানৰ পৰা হৈছে কিন্তু এতিয়া নাই জানা মই সেইকাৰণে মানে অদ্ভুত পেইন নহয় কিন্তু হাতখন বেকা কৰিলে এনেকে কোনোবা এটা জেগাত বিষায় হা মই কৰাৰ আগতে সেইটো চাই লৈছো ঠিক আছে আৰু এতিয়া almost nice gone it's Congratulations. So অনবৰতে heaviness এটা feel কৰি থাকো but the moment I started the session মানে যেতিয়া মই চকু বন্ধ কৰিলো নহয় এটা problem হয় I cannot meditate but today while doing the session I could really feel the light traveling through my body means it was weird matlab etu মোৰ লগত মই normally নহয় মানে I cannot connect to this world you know মই বহুত অকণ practical হ'বলৈ be কৰো but then মানে yes there is power because my eyes were closed I was feeling so light and I could sense you know something is going down my body I could concentrate where I wanted to concentrate it was really fantastic thank you so much মোৰ কৈছিলো মোৰ বেক এক অলপ আছিল মই আজি হেতু কৰিলো বহুত ভাল পাইছো আগতেও কৰিছিলো ভাল পাইছো বাস মোৰ এটা এক্সপেৰিয়েন্স শেয়াৰ কৰিব খুজিছো as you know মই নিজে হোপনপন প্ৰেক্টিস কৰোৱে but I never had gone through like this life কোনোবাই কৈ আছে আৰু মোৰ হিলিং হৈ আছে and then I realized oh my god it is something a beautiful experience you know when you are saying it no like কোনোবাই কৈছে মই একদম পুৰা লাইট গোটেই দিনটো ষ্ট্ৰেছটো বাৰু গুচি গ'ল and মোৰ এনেকুৱা লাগিলে as if I am doing it for the first time although I have heard many times I have done myself but আজি এনেকুৱা লাগিলে মই first time কৰি আছো নেকি and I was feeling so light এটা মানে টাচৰ পৰা লাইট and গোটেই দিনটো টায়াৰ্ডনেছটো আধা ঘণ্টাত গুচি গ'ল I think now মই চাগে মোৰ কিবা কাম থাকিলে মই কৰিব পাৰিম so amazing yaar মানে এনেকা লাইভ ফিলিং মোৰ আজি বহুত ভাল লাগিলে this is মানে like nothing আৰু মানে we have given not given anything to you you have given so much to us so much so that is what is most important আৰু খুব ভাল লাগিলে I'll cherish I'll try to join let me see ভাল লাগিলে thank you so much and all the best to you মানে মোৰ সবচে সারপ্রাইজিং লাগিলে যে হেতু এটা মোবাইল ফোন হয় আৰু এটো মোক মানে লাস্ট 1 মান্থৰ পৰা প্ৰবলেম দি আছে মানে হি যদি হেতু মোডত গুছি যায় 5-6 ঘন্টাৰ আগত মানে ঠিক নহয় তো মই মানে এতিয়া ঘৰ মানুহ পেনিক নোহোৱা হৈ গ'ল কাৰণ মই এতিয়া কিনা না বিকজ মোৰ কন ফাইনান্সিয়াল অকমান উটাপটা চলি আছে বাট দেন ইট ওয়াজ আ বিগ সারপ্রাইজ এন্ড মানে মোৰটো পুৰা কনফিডেন্স আহিছে যে মোৰ লাহেকে পেইন মোৰ যাব মানে